সদহ বাঙালি যুব ছাত্র ফেডারেশন আজি আমার কোকরাঝার জেলা সমিতির এখন সভা অনুষ্ঠিত হয়। এই সভাতে আমার কোকরাঝার জেলা সমিতির অন্তর্গত গোটেইবিলাক আঞ্চলিক ইয়াত উপস্থিত আছিল। আর উপস্থিতিতে মানে কিছুমান প্রস্তাব লোৱা হয় যে আমার জেলা সমিতির অন্তর্গত আঞ্চলিকবিলাক যিবিলাক আঞ্চলিক আমার ইনিটিভ আছে সেইবিলাক আমি নতুনকৈ গঠন কৰিম। লগতে অহা 2-3 মাহৰ ভিতৰত কোকৰাঝাৰ জিলা সমিতিৰ যিখন অধিৱেশন অনুষ্ঠিত হ'ব বুলি আমি আজি সভাত প্ৰস্তাৱ লৈছোঁ। এই অধিৱেশনখন আমি কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ডালুৱাবাৰী আঞ্চলিকৰ অধীনত আমি পাতিম বুলি আমি প্ৰস্তাৱ লোৱা হয়। গতিকে আমি সকলো সমততা বিটিআৰবাসীক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ সদৌ বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিটো মানে আমাৰ কাৰ্যসূচী, গতিকে আমাৰ এই কাৰ্যসূচীত বা আমাৰ এই যিখন মানে কোকৰাঝাৰ জিলা সমিতি অধিৱেশন অনুষ্ঠিত হ'ব, সকলোৱে যেন আমাৰ ইয়াত সহায় সহযোগিতা কৰে, আমাৰ ইয়াত মানে আহে, সেইকাৰণে আমি সকলোলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। গ্রাম NSBS ক্লাবত সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ এটা কাৰ্যকৰী সভা অনুষ্ঠিত হ'ল। আজি এই অনুষ্ঠানৰ পৰা আপোনালোকৰ জৰিয়তে সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা সমগ্ৰ BTC আৰু অসমবাসীলৈ বাংলা নৱবৰ্ষৰ শুভেচ্ছা, ৰঙালী বিহু, ৰংজালী বৈশাগু আৰু বিচুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ কেইটামান কাৰ্যসূচীৰ ওপৰত নিৰ্ভৰ কৰি এই কাৰ্যকৰী সভাটো অনুষ্ঠিত হয়। তাৰ ভিতৰত প্ৰধান হ'ল অহা 20 তাৰিখ আমাৰ প্ৰতিষ্ঠা সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন 39তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ কোকৰাঝাৰ জিলাৰে ভাওৰাগুৰিৰ চেজাৰী চাটবিল অঞ্চলত। ইয়াৰ পিছত আমাৰ আৰু কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অহা 2-3 মাহৰ ভিতৰত আমি সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ আমি অধিৱেশন অনুষ্ঠিত কৰিব ওলাইছোঁ। সমাগত এই অনুষ্ঠানখন যত সম্ভৱ আমি ডালুৱাবাৰীত পাতিম বুলি আমি মনস্থ কৰিছোঁ। আৰু অহা দিনবোৰত যাতে মানে অসম তথা BTCত বাঙালীসকলে যাতে মোৰ ওখ কৰি জীয়াই থাকিব পাৰে, তাৰ বাবে আমি কেইটামান কাৰ্যসূচী হাতত লৈছোঁ। আমি আপোনালোকৰ জৰিয়তে এই বৰ্তমান চৰকাৰক অনুৰোধ জনাওঁ যে এতিয়ালৈকে হিন্দু বাঙালীসকলৰ ওপৰত জাপি দিয়া ভোটাৰ বিদেশী বুলি দিয়া নটিচ বন্ধ হোৱা নাই। অনতিপলমে এই নটিচ দিয়া বন্ধ কৰক, বিজ্ঞপ্তি দিয়া বন্ধ কৰক। বাঙালীসকলক এই অসমৰ বুকুত শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ আপোনালোকে সহায় কৰক। অন্যথা অনাগত দিনত আমি আমাৰ হিন্দুত্ববাদী বোলা চৰকাৰৰ বিৰুদ্ধে আমি কাৰ্য কৰিবলৈ আমি বাধ্য হ'ম।